Hello guys, welcome to my new another vlog. So guys, আজি আমি যাব লাইছো Samrang Bhutan মানে বহুত দিন পিছত মানে লগৰ লগত আজি পুৰা বাইকৰ মটো ব্লগ তো মানে বহুত দিন পুৰা এক্সাইটেড হৈছিল মানে কিটা মানে লগৰ লগত মানে একেলগে বাইকত পুৰা ৰাইড কৰি মানে ভালকে তো আজি ফাইনালি যাম আৰু তো সারা ভিডিও হেকলকে পুৰা স্কিপ নকৰিব পুৰা এনজয় পাই যাব না Samrang লৈ ব্লগ আমি পুৰা যাবা ৰেডি বাইকৰ চাবি মোবাইলটো পুৰা আমাৰ টপলাইকেট ৰেডি আছে আৰু ইফালে বিএস ব্লগ গাইস Samrang আমি পাম এতিয়া তো মাৰতে অলপ ৰখিলো আৰু মানে কিবা চাহ পানী কোনবাই কিবা পানী চেনি খাবো তো আমাৰ এই বাইক গিলা আছে তো গাইস ইখান কি ফালে আছে আতে মতে বাই ডিউটি দেখোন পুরা হিলাই দিছিবি পাবলিক রিঅ্যাকশন কি চাবি পুরা হিলাই দিছি তো আমাৰ বাইক গিলা এটা অলপ রেস্ট লব দিছো ঠান্ডা হব দিছো কই বনা পেন্ডে মতে মিটা দিব গাইস কি ফালে আছে গাইস কি কম আৰু চাবি লাগি আছে ইঞ্জিন পুরা লাৰবান ধৰা ভাপ ৰে কি গৰম হৈ আছে যাও মানে আগফালে মানে অলপ ৰাস্তাটো ভাল আছে না তাকাতে আৰু পুৰা সেটআপটো লগাই দিছো এতিয়া মানে আমাৰ দিগন্ত ভাই পুৰা ফালিব তা কম নলগে तो गाइस আমি পাম এতিয়া সব আগফালে ভিউ সব গাইস পুরা পাহাড় একদম পুরা দিল খুশ হয়ে গেছি গাইস এই জায়গাটা পাই পুরা সবে গাইস ফালাফালি পুরা আশা করো যে ভুটানৰ সময় দিয়ে আৰু নহলে ব্যাক টু ব্যাক হৈ যাব লাগব হোম এই এসএস বেহি না যাব নামো তো গাইস খাইছে ইফালে পুরা Samrang ভুটান তো এতিয়া আমাৰ সাৰটা পৰা পাৰমিশন লব লাগিব যদি যাব দেই তো যাব পাৰিম তো বাইক গিৰা পুৰা লাইন আপ হৈছে গাইস ফাইনালি পাই গৈছো আমি ভুটান তো ইয়াতে মানে আজি পুৰা বজাৰ আছে বলে মানে ভুটানৰ বজাৰ বলে আমি বজাৰটো ঘুৰিম আৰু অলপ আপোনালোকক পৰিবেশটো দেখাম ভুটানৰ পৰিবেশ আগফালে চাব পাৰে কি ধুনীয়া পাহাৰ আছে কি হয় মানে চুলিটুলি হেলমেট পিন্ধিছিল চুলিটুলি পুৰা কেকাকে হৈ গৈছে হেলমেট পিন্ধিছিল না তো ইয়াতে ঘূৰো অলপ আপোনালোকক দেখাও বজাৰটো ভুটানৰ বজাৰ ইয়াতে গুটকা হাই পান ভি হাই আৰু জিলাপি ভি হাই নিমকি আছে সব আছে গাইস এতেও পায় খোৱা বস্তু ফাষ্ট ফুডো আছে ডাঙৰ ডাঙৰ বাল্টিং আছে তেয়া বস্তু আছে সব আছে পুৰা পেডেল মাৰি যাইছো আমাৰ টিমটোৰ লগত এই সব সবে পেডেল মাৰি আহিছে সবে পেডেল মাৰি আহিছে গাইস সবে পেডেল মাৰি আহিছে মানে খোজকাঢ়ি যোৱা মজাই বেলেগ লগৰ লগত তো এতিয়া খোজকাঢ়ি যাইছো তো সাৰেগত ভিডিওটো শেষ হলৈকে উত্তৰত বোলে সব বস্তু দাম কম মানে বুজি পাইছে এইটো দেখাইছো না ইটো বোলে সবে বোলে খাং কৰি পুৰা বোলে ঘৰৰ পৰা কোনোবা ফাটে খাই আহা নাই বেতে মালে এনাই থেৱালতে গৈছে না পুৰা খামি কিছু মানে বহুত 20 মিনিট মান খোজকাঢ়িলো না সবে খোজকাঢ়ি আছে তো এতিয়া এইটো দেখা হৈছে আগতে এইয়া এইটো গেটটো তো তালাই যাইছে না কি ধুনীয়া পৰিবেশ গাইস तमाम পুৰা নেচাৰেল গাইস কি ধুনীয়াকে মানে ইয়াতে আদি গ্ৰুপ দিলো তো এতিয়া ফাইনালি যাব দিছে ভুটানত তো পুৰা এক্সাইটেড হৈছিলো না যাব বুলি জানে তাৰ পৰা যাব দিছিল এতিয়া পুৰা যাব পাম পুৰা এক্সাইটেড হৈছো তো এইটো আমাৰ ভুটান গাইস ইয়াতে আপোনালোকে পাঁচটো ললি হ'ল এইটো ৰুমটোত তাৰপিছত বিন্দাস বন্ধ কৰিব পাৰিব না পাঁচটো মানে কি আৰু ফটো কৰি দিলে হ'ল আৰামছে কৰি হেল্ল' গাইস ওয়েলকাম টু ভুটান এইটো কোনো অসম ডাইৰেক্ট ভুটান তো গাইস পুৰা খোজকাঢ়ি ঘামি গৈছো হেলমেটটো হাতত লৈ আহিছো বাইকখন থৈ আহিছো এই ফাৰ্ষ্ট গেটত তো এতিয়া বৰ্তমান ভুটান সোমাই গৈছো পিছফালে গেট আছে তো গাইস চাওক ভুটানত এইফালে চাওক তামোল গাছ কি ধুনীয়া ধুনীয়া গাইস কি এক্সাইটেড হৈছিল না ফাৰ্ষ্ট টাইম আহিছো আজি ভুটানত তো আগতে একবাৰ আহিছিলো তো আহিব দিয়া নাছিল একবাৰ মানে অলপমান আহিছিলো না সোমাব দিছিল তো এতিয়া পুৰাটো সোমাই গৈছে আৰু না তেতিয়া আৰু ভাল লাগিছে না গাইস ইফালে চাওক কি ধুনীয়া হোটেল আছে না সব আছে সব খাব পাৰিব এতিয়া হোটেল আছে ধুনীয়া আৰু এইটো এটা গেট আছে ইফালে গেট পুৰা কাৰেণ্টৰ তাৰ পৰা শ্বৰ্ট দি আছে লাইন দিয়া আছে ইফালে চাওক গাইস কি ধুনীয়া ভিউ গাইস ফাটাফাটি ভিউ ফাটাফাটি যদি আপোনালোকে আহে ধৰক ডাবল হেলমেট লৈ আহিব বা তাৰ বেগত দুজন আহিলে হ'ল ডাবল হেলমেট তাৰপিছত ভোটাৰ কাৰ্ডটো মেইনলি হ'ল ভোটাৰ কাৰ্ড আমাৰ তাতেতো অসমত কিবা লাগে আধাৰ কাৰ্ড লাগে তো ইয়াতে মানে ভোটাৰ কাৰ্ডটো হ'লে আপোনাৰ যাব দিব আৰু বিন্দাছ টেনশ্যন নাই ধুনীয়া আহিব পাৰিব মানে 2টা বজাত আগত আহিব লাগিব আৰু না 2টা বজাৰ পিছত মানে যোনটো গেট আছিল গেটটো পুৰা বন্ধ কৰি দিয়ে তো আপোনালোকে যদি আহে 2টা বজাত আগত আহিলে হ'ল তো পুৰা ফুল এনজয় কৰিব পাৰিব না ভুটানত তো ইয়াতে কিবা খাই লওঁ আমি তাৰপিছত খাই তেনে ঘূৰি আছোঁ আপোনালোকক দেখাইছোঁ ভুটানৰ নাজাৰা তো চাই থাকক ভিডিঅ'টো
শেষ হ'লৈকে তো গাইছ কিবা কিবি খাই ল'লোঁ তো গাইছ এটা কথা পুৰা আচৰিত মানিব লাগে না মানে আমাৰ ইয়াতকৈ মানে ধৰ আমাৰ যদি তাতে অসমত মানে যদি টাইমটো যদি এটা মানে যদি ডেটটা হয় তো ইয়াতে মানে আধা ঘণ্টা পুৰা ফাষ্ট দেখাইছোঁ আপোনাৰ লগত যিকোনো কৰিব পাৰে পিছে আপোনাৰ 151 তো এইফালে চাওক এবাৰ আছে এতিয়া হ'ল 2:20 এতিয়া আমি বৰ্তমান এতিয়া ভূটানৰ হোটেলত আমি খাই লৈছোঁ মেগী মানে মেগীটো গাইছ ইমান টেষ্টিকৈ বনায় ভূটানৰ মানুহগিলাই তামাম টেষ্টি লাগে আৰু না মানে মজা আৰু কি ক'ম আৰু পুৰা টেষ্টি লাগে পুৰা তামাম টেষ্টি পুৰা পেট ভৰি খাই লৈছোঁ তো গাইছ এতিয়া আপোনালোকক দেখাইছোঁ মই কিছুমান ভূটানৰ চিনেমেটিক শ্বট তো গাইছ আজি মানে আহা টাইমত কি হৈছিল মই মানে আহা টাইমত মানে মোৰ বাইকত তেলেই নাছিল আৰু না মাত্ৰ 200 টকা পইচা আছিল মোৰ তাত তো গাইছ 200 টকা তেল ভৰাই কেনে ভূটানত আহিছোঁ মানে মানে বেয়া দিন চলি আছে মোৰ তো গাইছ এইটো চাওক কি লিখি আছে তে তো এতিয়া আমি পুৰা ভূটান গাইছ পুৰা ভূটানত আছোঁ পুৰা মানে পাহাৰৰ মাজে মাজে ৰাস্তা কি জোচ গাইছ চাওক এইটো ইউটিউবাৰ আমাৰ পুৰা জোচ গাইছ ভূটানত আহিছে মইতো পুৰা ঘামি গৈছোঁ ছাৰ গাইছ পুৰা মানে ইফালে বহুত আপ ইফালে পুৰা ডাউন গাড়ী আহিছে পুৰা ডাউন ইফালে পুৰা ডাউন ইফালে তামাম আপ भूटान का गाड़ी है लीजिए উফ ৰাম ৰাম 3 কিলোমিটাৰ খোজ কাঢ়োতে এইখিনি আহিছিলোঁ না গাইছ এইখিনি ৰাস্তাৰ কাৰণে এইখিনি ভিউ দেখাব নাই আপোনাৰ লগত কি ধুনীয়া সজাইছে না কি লিখা আছে আপোনালোকে গম পাব ইংলিছখিনি চাই লওক আৰু সেইখিনি এণ্ডৰ ভূটানৰ আখৰ এইটো কিবা ভূটানৰ অফিচ হ'ব পাৰে না কিন্তু আমিতো নাজানিম নাই কি হ'ব বা অফিচ এইটো অফিচ হ'ব পাৰে ইফালেতো আৰু ৰাস্তা আছে গাইছ কেতিয়াবা যদি আহোঁ নেক্সট টাইম তো ইফালে পুৰা ভূটান পুৰা দেখাম আৰু না ইফালে পুৰা দেখাম গাইছ মানে বহুত বহুত ওপৰত আহিছোঁ বহুত ওপৰত চাব পাৰে আপোনালোকে কিমান ডাউন এই দেখা কুকুৰটো কিমান ডাউন গাইছ কিমান ডাউন বহুত তামাম ডাউন আছে আমি বহুত ওপৰত আহিছোঁ না ভাগলৈ আহিছোঁ তো এতিয়া অলপ ৰেষ্ট লৈ আছোঁ আপোনালোকে দেখা পাইছিল ইমান টাইম ভূটানত আছিলোঁ তো গাইছ এতিয়া আহি গ'লোঁ অসম ইণ্ডিয়া এইটো ভূটান গেট এইটো যি দেখা না এইটো ভূটান গেট এইটো হ'ল আমাৰ ইণ্ডিয়া আছাম এইটো গাইছ আশা কৰোঁ গাইছ আপোনালোকৰ ভিডিঅ'টো বহুত ভাল লাগিল নাজানো কেনেকুৱা হৈছে আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিলোঁ তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই